জনা শুনকে ভয় খাই আছে ওচৰত যাম আহচোন জোৰ গিয়া কি হয় হ'ব এই উঠছে 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 মানে কৈছে তো মানে তোমাৰ কি হ'ল কি হ'ল কি হ'ল সেই গাইছ স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ' লৈ গাইছ আজিৰ ভিডিঅ'টো মানে কি ক'ম বহুত মহ খাই আছে এই চাওক মানে এনেকুৱা জেগাত আহিছোঁ মানে ভাবিলোঁ ইয়াত আহি মানে ব্লগ শ্বুটিং কৰিম ব্লগ বনাম কিন্তু কিনো কৰিম পৰিস্থিতি বেয়া হৈ গ'ল মানে পৰিস্থিতি বেয়া মানে ইয়াৰ পৰা আমি যাম এতিয়া কেনেকৈ ইপিন্ধি গ'লেও পাহাৰ ইপিন্ধি গ'লেও পৰা ৰাস্তাই বিচাৰি পোৱা নাই এতিয়া কি কৰিম কেনেকৈ যাম মোবাইলতো নেটৱৰ্ক নাপায় তো চাওক মই বেছি মানে আৰু বেছি নকওঁ আৰু আপোনালোকে চাওক কোন পিন্ধিয়ে যাম ৰাস্তা বিচাৰি পাওঁ নাই তো সকলোৱে যাওক আৰু গাইছ চাওক 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 গাইছ চাওক এইটো কি বস্তু হৈছে গাইছ চাওক এইটো মানুহ নিচিনা দেখা পাইছে এইটো গাইছ এইটো চাওক 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 গাইছ চাওক 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 এইটো মানুহ হৈ চাগে চাওক 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 গাইছ চাওক 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 না তই ওচৰত যাম তই ভয় খাবি নেকি না না নাখাবি না ওচৰত যাই চাম কি বস্তু হয় ভয় লাগি আছে গাইছ চাওক না ইয়াত নাই আমি গাইছ ইয়াৰ পৰা ভিডিঅ' কৰিছিলোঁ ইয়াৰ পৰা গাইছ ইয়াৰ লৈ চাইছিলোঁ ইয়াত চাওক এতিয়া নাই ইয়াত এতিয়া চাওক ইয়াত এতিয়া নাই ইয়াত আছিল ইয়াত এতিয়া নাই ক'ত গ'ল গাইছ কি ক'ম আৰু মানে আমি অহাৰ পৰাই মানে ইয়াত মানে এনেকুৱা বস্তু চাই আছোঁ মানে এতিয়া মানুহে নে কিবা ভূত নে কিবা মানে অলপ দেখা দিয়ে ওচৰত যোৱাৰ পৰা নাই আৰু কিন্তু আমি সাহস কৰিয়ে কিন্তু ওচৰত গৈ আছোঁ কিন্তু যি হয় হ'ব আৰু ভগৱানে যদি বাচাব নাবাচালে নাই আৰু কিন্তু ইয়াততো বাচি যাবই লাগিব এতিয়া বাচি যাব লগা হ'লে সাহস কৰিবই লাগিব এতিয়া য'ত কি সিপিনে ভাঙি হ'লেও যাব লাগিব তো এতিয়া বলক ৰাস্তা বিচাৰি যাওঁ ক'ত ৰাস্তা পাম বলক ভয় খাবি নেকি না কাৰণ ই আছে বুলি মোৰ বহুত সাহস আছে নহ'লেতো মই মানে কি ক'ম আৰু এই কাগজ যে মই ফোন কৰিলেও আৰু নেটৱৰ্ক নাপায় মানে তো সেইটোৱে আকৌ তো বলক ৰাস্তা বিচাৰি যাওঁ আৰু যদি পালেতো বহুত ভাল হ'ব তো গাইছ আমি এতিয়া ৰাস্তা বিচাৰি যাই আছোঁ ভয় লাগি আছে কোন পিন্ধি যাম কোনটো গেছটো এই গাছ চাইছে নেকি আপুনি সেইটো এই গাছটো যাওক এই যে সেইটোত মানুহ নিশ্চয় দেখাই আছে এই কোন হয় এইটো ওচৰত নাহে কিয় ভয় খাই আছে আমি কিবা কৰিছোঁ নেকি ওচৰত যাম নেকি কচোন পাইছে আপোনালোকে দেখা পাইছেনে নাজানো বাট ৰ'বা মই লাহে ওচৰত গৈ আছোঁ এই দৌৰিছ কেনে ভয় লাগি আছে ৰ'ব ইপিনে যাব লাগিব আগত চাওক নাই তেতিয়াতো এনেকুৱা যে ভয়টো গৈছোঁ এই চাইছে না এইটো এই মূৰটো বাহিৰ কৰিছে মানুহ নে কি মানে গমেই পোৱা নাই ওচৰত যাব ভয় লাগে এইটো কিন্তু বহুত ভয় লাগি আছে মোক গাল ল'ম থিয় হৈ গৈছে মোৰ এয়া চাওক মোক বহুত ভয় লাগিছে না হয় এই যে গাইছে চাওক এই অলপ মূৰটো নাই এতিয়া মূৰটো নাই এই চাক অলপ দেখা যায় এই গাছ এই দুটো গাছ আছে নহয় এই যে এইটো গাছ আৰু এইটো গাছ এই গাছটোৰ লগত যে এটা কি আছে মানে থালি আছে থালিটো আধা ভাঙা গোৰত সেই গাছটোতে চাওক এই মূৰটো হেলি গৈ দিছে অলপ ৰ'ব ভালকৈ চাই আছোঁ এই চাওক ভয় লাগি আছে এই চাওক এই মূৰটো অলপ কি কৰে এই চাওক গাইছ কওকচোন চাওক উঠি আহিছোঁ তাৰ বেছি সাহস আছে মোৰো সাহস নাই মানে কি ক'ম আৰু মানে কৈছোঁ তো মানে সাহসটো মানে কি হ'ল মানে আগত মানে মই আগত দি পঠাইছোঁ মানে আগত যোৱাৰ পিছত ই মানে আগত গৈছিল তো মই পিছে গৈ আছিলোঁ ভিডিঅ' কৰি ই মানে কিবা মানে দেখা পাইছিল মানে ই বোলে দেখা পাইছে কিবা তো সুধক কি দেখা পাইছে মানে শুনিলোঁ মোকো ভয় লাগি আছে লোম থিয় হৈ গৈছে মোৰ চাওক কি কয় মানুহ দেখা পাইছে যে মূৰটো তলত আৰু ভৰি দুখন ওপৰত এই চাওক কি ক'ম কি বস্তু আছে ময়ো ভাবি পোৱা নাই মানে এনেকুৱা বোলে মানে মূৰটো তলত আৰু ভৰি দুখন ওপৰত এতিয়া কি ক'ম কেনেকৈ যাওঁ আমি ইয়াৰ পৰা কি কৰিম কওকচোন কি আছে যাম হ'ব কি হয় হ'ব গাইছ কি ক'ম কওকচোন
আমি সেই পিন্দিও গ'লো সেই পিন্দিটো ৰাস্তা জানো চাৰিওফালে ৰাস্তাই নাই ক'বলৈ গ'লে যিমান দূৰে যাওঁ আমি ইয়াতে আমি যে যাম ইয়াৰ পৰা আগুৱাই যাম সেইটোও নোৱাৰোঁ কাৰণ চাৰিওফালে এই পিন্ধি গ'লে এই পিন্ধি দেখাব এই পিন্ধি গ'লে এই পিন্ধি দেখাব যাম কোনফালে এতিয়া কি ক'ম কওকচোন ৰ'ব চাওক ভিডিঅ'খন কি হয় পিছলৈকে মই আপোনালোককো দেখাম যে আমি যাব পাৰিম নে নাই সেইটোৱে হ'ব আজি হওক লাগিলে তাই কিবা হ'ব নহ'লে আমি কিবা হ'ম সেইটো এটা ভয় খাবি নেকি না না হাই সাহস আছে মানে জানো গম পাইছোঁ গাইছ চাওক না জেগাটো চাওক এনেকুৱা জেগা সেইপিনে আপুনি ভাবিছে যে এইপিনে ৰাস্তা আছে গাইছ মই সঁচাকৈ গৈছোঁ এইপিনেতো মই আৰু যাবই নোৱাৰোঁ মোৰ সাহসে নকৰে এইপিনে যাব কাৰণ এইপিনে ৰাস্তা নাই মই চাইছোঁ সেইপিনে আগল এই গছবিলাক এৰি গৈ ডাঙৰ এটা পুখুৰী আছে আৰু এই চাৰিওপিনে এইপিনে গ'লে এইপিনে পাহাৰ কিন্তু এইপিনে পুখুৰী আছে কেনেকৈ যাম পুখুৰী এইপিনেও পাহাৰ কিন্তু সেই যে ৰঙা ৰঙা মাটিটো দেখিছে নহয় তাৰ এই ৰাইট ছাইডত কেইটামান গছ আছে তাত বেছি দেখা পাইছোঁ মই সেই বস্তুটো তো আৰু এইপিনেতো চাব এইপিনে মানে আৰু বহুত দূৰ যাব লাগে বহুত চাইছোঁ মই চাৰিওপিনে চাইছোঁ বহুত চাইছোঁ কিন্তু নাই এতিয়া কি ক'ম আৰু ৰাস্তাটো কিহৰ কাৰণে এইটো ৰাস্তা মই নাজানো বাট মানে এতিয়া এইটো হ'ব লাগিলে গাড়ী চাড়ী যায় কিন্তু এটা কথা ইয়াত যদি মানুহ যোৱা অহা কৰে সেনেকুৱা বস্তু মই ভাবি নাপাওঁ আজি মানে কি হৈ আছে এইবিলাক মোৰ মতে এইটো কি হ'ব আৰু কওকচোন তো এইপিনেতো কিনো ক'ম এইপিনে নাই ৰাস্তাই নাই সিধা ৰাস্তা গৈয়ে থাকে কিমান ক'ম আৰু তো যেনেকৈ নহওক আহিম আকৌ যেনেকৈ নহওক কথাটো আৰু বহুত অসুবিধা হৈ আছে কাৰণ চাৰ্জও নাই মোবাইল এটাই লৈ আহিছোঁ যিয়ে নহওক মোবাইল যিমানলৈকে চুইচ অফ নহয় মই আপোনালোকক দেখুৱাম কিন্তু চুইচ অফ হ'লেতো নাই তো আপোনালোকক মই বহুত মানে দেখামেই আৰু যেনেকৈ নহওক আমি যেনেকৈ নহওক যামেই তো চাওক চাৰিওপিনে চাওক কোন পিন্ধি যাম এইপিন্ধে চাই চা এইবোৰ কথা নাপাতবি কিন্তু এইবোৰ লাহে যাম চাম এতিয়া ডাইৰেক্ট চাম এই বস্তু দেখিছা না এইটো বহি আছে এইটো এইটো মানুহ নেকি এইটো ভয় লাগে যাবলৈ এইটো কৈছে মানুহ যে ওপৰত ভৰি থাকে তলত মূৰ থাকে কিন্তু মানুহ যদি সঁচাকৈ হয় ওপৰত ভৰি কেনেকৈ থাকোঁ মূৰটো কেনেকৈ থাকোঁ না কলগছ মানে এতিয়া নিজৰ ইচ্ছামতে ভয় খুৱাই আছে নে কি কোনোবা জনা শুনাকৈ ভয় খাই আছে ওচৰত যামাচোন জোৰগীয়া কি হয় হ'ব এই উঠছে মানুহ নে কি এইটো কি ক'ম কচোন আপোনালোকে কি ক'ব এইটো মানুহ নে কি মই তোৰ হিচাপত কি হয় এইটো মানুহ নে ভূত ময়ো নাজানো কি হয় মানুহ নে ভূত কি বা হ'ব ময়ো নাজানো মানে তই যে তেতিয়া চাইছিলি যে ওপৰত ভৰি তলত মূৰ মানে কিবা এটা কি নহয় যে এইটো একো যে মানুহবিলাকো ময়ো এতিয়া চাপ'জ ময়ো ভৰি দুখন ওপৰত দি মূৰটো তলত দি থাকিব পাৰোঁ এতিয়া মানুহ নিচিনা হয় কিন্তু তোৰ হিচাপত এইটো হোৱা নাই যে এইটো মানুহ নে ভূত মানে গমেই পোৱা নাই তুমি গমেই পোৱা নাই চাওক এনেকুৱা চিষ্টেম আছোঁ এতিয়া এজন মানুহ যদি এতিয়া চাপ'জ ময়ে যদি আপোনালোকক এনেকৈ দেখোঁ যে মই মূৰটো তলত দি ওপৰত ভৰি দুখন চাওঁ আপোনালোকে মোক মানুহ বুলি গম পাবনে নাই নিশ্চয় পাব কিন্তু সেইটো গমেই পোৱা নাই মানুহ নে ভূত গাইছ এতিয়া মই কোন পিন্ধি যাম ভাবি পোৱা নাই মই এইপিন্ধে যাবলৈ মই সাহসে কৰা নাই এতিয়ালৈকে তেতিয়া 3বাৰ নে 4বাৰ গৈছোঁ যিবাৰে গৈছোঁ প্ৰত্যেকবাৰেই দেখা পাইছোঁ আৰু এনেকুৱা চিষ্টেমত দেখা পাইছোঁ ওচৰতে আহিছে চাগে তো এটা বস্তু চাইছে না নাই বস্তুটো এতিয়া কি ক'ম এইটো মানুহ নেকি চাইছা বস্তুটো সেই যাই পিন্ধি চা গছৰ আঁৰত আছে সেই পিন্ধি এইয়া এইটো কি বস্তু হয় কচোন মানুহ নেকি এই মানুহ চাগে হয় মই এইবাৰ দেখা পাইছোঁ এইটো মানুহে হয় এইটো মোৰ বহুত ভয় লাগি আছে এইটো মই স্পষ্ট মই এতিয়া কি ক'ম মই ডাইৰেক্ট মানুহে দেখা পাইছোঁ এইটো কোন হয় এইটো মই চাম আমি চাম এইটো মানুহ নেকি তো ইয়াৰ মোৰ লগত নহ'লে অকলে পালে চান্স ল'ব তো ইয়াৰ এই লাঠি চাঠি এটা ল'ব লাগিছিল ন এইবাৰ লাঠি এটা ল'ম ইয়াতে আছিল ন মানুহটো ইয়াতে আছিল কিন্তু ইয়াৰ পৰা গ'ল ঘৰ
ইয়াতে আছিল কিন্তু মই ভাবি নাপাওঁ মানুহ নে ভূত নে কি গাইছ আমি মইতো মানুহ মানে ৰিয়েলি মই মানুহ নিচিনাই দেখা পাইছোঁ কিন্তু এতিয়া চাওক এতিয়া হ'ল মই মানুহে হ'ল মই মানুহ নিচিনাই দেখা পাইছোঁ কিন্তু ইয়াৰ পৰা ইয়াত মানুহটো ইয়াত মই জানো কনফাৰ্ম কৰিছোঁ ইয়াত এজনেই আছে কিন্তু লগত আমি নাই যোৱাতে ইয়াৰ পৰা ইয়ালৈ কেনেকৈ কি ভাবিম এতিয়া যদি মানুহে হয় এনেকৈ কেনেকৈ যাব পাৰিম মই জানো ভালকৈ জানো এইটো মই এজনেই আছে দুজন নহয় এজনেই আছে কিন্তু মানুহ নে কি মই ভাবি পোৱা নাই কি কৰিম কচোন যাব পামনে নাই ভগৱান এই বজৰাংবলী মই যামেই এইবাৰ ব'ল যাম জয় বজৰাংবলী এইবাৰ যামেই আমি গাইছ মোবাইলত 8% চাৰ্জ আছে চুইচ অফ হয় আৰু কি কৰিম তো এতিয়া বলক মই গাইছ মই এইখিনিলৈকে ভিডিঅ' কৰিম নে নকৰিম আপোনাক আকৌ কওক যদি এইখিনিলৈকে ভিডিঅ' কৰি মোবাইল চুইচ অফ হোৱাৰ পিছত আকৌ আপোনালোকক দেখুৱাব নোৱাৰিম মই মানে যাই পাইছোঁ নে নাই তো ঠিক গাইছ ভাবিলোঁ মই এইখিনি ভিডিঅ' নকৰোঁ কাৰণ মোবাইল চুইচ অফ হৈ যাব মই যদি গৈ পাওঁ তেন্তে ভিডিঅ' পাব মই লাষ্টত কৈ দিম থেংকছ গড গাইছ যেনেকৈ নহওক আহি পালোঁ চাওক এইখিনিতে আহিছোঁ আমি কিমানকৈ ৰাস্তা ওলাইহে আহিলোঁ গাইছ ধন্যবাদ ভগৱান হে বজৰাংবলী ধন্যবাদ এতিয়া পালোঁ আহি মেইন ৰাস্তাত লৈ এইবিলাক চাওক মানুহ গাইছ আছিলোঁ দে চাওক গাইছ মই লাইফত মানে কি লাইফত মই ব্লগ যিকেইখন বনাইছোঁ লাইফৰ প্ৰথম কষ্ট আজি কৰিছোঁ ব্লগত মানে বহুত মানে ডেঞ্জাৰ বহুত ভয়ানক তো গাইছ আজি বহুত কষ্ট কৰিছোঁ নাজানো কি হ'ল হয় নহ'ল হয় বাচি আহিছোঁ কাৰণ ভগৱানে আছিল আকৌ আমাৰ লগত তো গাইছ আজিলৈ এইখিনি আৰু তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব